নমস্কাৰ দৰ্শক নিউজৰ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। দিনটোৰ বিশেষ সংগৃহীত গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই দীপ। অসমত বিয়লি 6 বজাতে 146 ধাৰা জাৰি কৰা হ'ব। ৰাজ্যত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন। সুদিন নাহিলে জানুৱাৰীলৈ যাব বছৰেকীয়া পৰীক্ষা। অতি গুৰুত্বপূৰ্ণ খবৰ। সুদিন নাহিলে জানুৱাৰীলৈ যাব বছৰেকীয়া পৰীক্ষা। শিক্ষাৰ সংকটক লৈ দিছপুৰত টাস্ক ফৰ্চৰ গুৰুত্বপূৰ্ণ বৈঠক। 4 মে'ত ল'ব সিদ্ধান্ত। কৰোণা চিকিৎসাত আশাৰ সঞ্চাৰ। ৰিমেডিচিভিৰ দৰৱে দ্ৰুতগতিত আৰোগ্য কৰিছে COVID-19 আক্ৰান্তক। আমেৰিকাত জৰুৰীকালীন অৱস্থাত প্ৰয়োগ ৰিমেডিচিভিৰ। গোলাঘাট ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত 2 সেনা বিষয়াসহ শ্বহীদ 5 জোৱান। সন্ত্ৰাসবাদীক বিচাৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সেনাৰ দল। এই ভয়ংকৰ আক্ৰমণত সেনাৰ গুলীত নিহত 2টা সন্ত্ৰাসবাদী। বহিৰাজ্যত থাকিব বিচৰাসকললৈ চৰকাৰ আৰ্থিক অনুদান। প্ৰতি মাহৰ 15 তাৰিখে আৰ্থিক অনুদান দিব চৰকাৰে। ঘোষণা কৰিলে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভূপালৰ পৰীক্ষাগাৰৰ প্ৰতিবেদন আহিল। অৰুণাচলৰ পৰা জোনাইলৈ সংক্ৰমিত ৰোগমুক্ত কৰিবলৈ কোনো প্ৰতিষেধক নাই। ৰাজ্যত আফ্ৰিকান সোৱাইন ফিভাৰৰ ভয়াৱহ ৰোগ। ৰেণ্ডম টেষ্ট কৰা হ'ব গাহৰি। চুঙাজানত ঘৰ মচিবলৈ মাটি কান্দোতে ওলাল পিষ্টল। চুঙাজাত 3 শান্তিপূৰ্ণ গাঁৱৰ নৱজিত বৰাৰ বাৰীত উদ্ধাৰ হয় 9mm পিষ্টলত 3 যে সজীৱ গুলী। বহিৰাজ্যত আবদ্ধ অসম বাবে হেল্পলাইন নম্বৰ মুকলি। 7428159966 নম্বৰত দিব পাৰিব মিছ কল। 48 ঘণ্টাৰ ভিতৰত এটা লিংক পাব। লিংকৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। অসমত কৰোণাৰ বৰ্তমানৰ স্থিতি। অসমত সুস্থতাৰ হাৰ 76.19%। 42 জন লোকৰ 32 জন কৰোণা আক্ৰান্ত সুস্থ হৈ উঠিছে। ভুৱা ই-পাছ তৈয়াৰ ডিবিত প্ৰৱেশ কৰিছে আছামে। ধুবুৰী চাপৰ বহলমুখৰ অতিৰিক্ত জিলা উপায়ুক্ত সৰফৰাজ হকৰ বিস্ফোৰক তথ্য। ভুৱা ই-পাছ তৈয়াৰ কৰি ডুবিত প্ৰৱেশ কৰিছে আছামে। কেইবাজনকো কৰিছে আটক। নৱবাচ্যাত পাণ্ডুৱা ক্ৰেট কাণ্ড পুনৰাবৃত্তি। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলক পুনৰ আক্ৰমণ। সম্পাদকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময়। বিজ্ঞাপনৰ সংখ্যা আৰু নিৰিখ বৃদ্ধি কৰিবলৈ সম্পাদকসকলৰ অনুৰোধ। কৰোণা দুৰ্যোগৰ মন্ত্ৰীসকলে পালন কৰা দায়িত্বক ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰীৰ। বিত্তীয় সংকট স্বত্বেও দেউলীয়া হোৱা নাই চৰকাৰ। কৰ্মচাৰী আদায় পাব জুন মাহৰ দৰমহা। বিত্তমন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণা। নিশা বিশ্বনাথ চাৰিআলিত তীব্ৰ উত্তেজনা। খোজকাঢ়ি চিকিৎসালয়লৈ আহি থকা নাৰ্ছক শাৰীৰিকভাৱে অপদস্থ। 2গৰাকী নাৰ্ছৰ হাতত ধৰি টনা আজোৰা। 2গৰাকী নাৰ্ছক শাৰীৰিকভাৱে অপদস্থ। চিকিৎসক MM ইছলামৰ বিৰুদ্ধে জামাতিক গোপন চিকিৎসা কৰাৰ ভয়ংকৰ অভিযোগ। কৰোনাৰ সন্দৰ্ভত আজি ইণ্ডিয়াত 37,774 জন টোটেল কনফাৰ্ম কেছেছ। ট্ৰাম্পৰ দাবীৰ বিপৰীতে কৰোণা ভাইৰাছ মূলত প্ৰাকৃতিক বুলি পুনৰ স্পষ্ট কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাই শুক্ৰবাৰে দোহাৰিছে যে নবেল কৰোণা ভাইৰাছ মূলত প্ৰাকৃতিক।